নমস্কাৰ বন্ধুসকল, প্ৰথমতে মই মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ আপোনালোকৰ মাজলৈ আন এটি নতুন ভিডিঅ'। মই আজি কেইখনমান মাৰ্কিন পকোৱা সূতাৰ গামোচা আৰু লগতে এযোৰ ককলমা চাদৰ দেখাম ডিজাইন। আপোনালোকে মোৰ চেনেলটো আগবঢ়াই নিব, লগতে লাইক আৰু কমেণ্ট শ্বেয়াৰ কৰিব, লগতে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু মানুহৰ সঁচাকৈ হাতৰ বিদ্যা থাকিলে মানুহৰ মৰণ নাই। চ' এইটো কথা সঁচাই সত্য। মই মোৰ নিজে হাতে বোৱা কাপোৰবোৰ দেখাম। আৰু এই গামোচাখিনি খুৰী ভাগৰ হয়, ককলমা চাদৰজোপা মই বোৱা। তাৰপিছত গামোচাখিনি খুৰী ভাগৰ হয়, মাৰ্কিন সূতাৰ গামোচা। চ' আপোনালোকে ল'ব বিচাৰিলে মোক কমেণ্ট কৰিব। মানুহক সঁচাকৈ ইটো কাম কৰি যাব লাগে, তেতিয়াহে জীৱনত দুখ বোলা বস্তুটো নাহে। মানুহে কামক পিছ পেলাব লাগে, কামে মানুহক পিছ পেলাব নালাগে। চ' এইটো কথা সদায় মনত থ'ব লাগে। আৰু ভগৱানে যদি মানুহক হাত ভৰি ধুনীয়াকৈ দিছে কাম কৰিবলৈ, তেতিয়াহ'লে আমি কাম কৰিব নোৱাৰা কোনো কথাই নাই। যিকোনো এটা কাম কৰি উপাৰ্জন কৰি খাব পাৰোঁ। চ' মানুহৰ কিবা এটা কৰি খালে মানুহৰ জীৱনলৈ কেতিয়াও দুখ নাহে। আৰু তেতিয়াহ'লে আজি আৰম্ভ কৰোঁ মোৰ ভিডিঅ'টো। আৰু আপোনালোকে মোৰ ভিডিঅ'টো আগবঢ়াই নিয়াত সহায় কৰিব। তেতিয়াহ'লে আৰম্ভ কৰোঁ। আৰু আপোনালোকে যদি ল'ব বিচাৰে ল'ব পাৰে, মোক কমেণ্ট কৰি জনাব। এইখন দেখিছেনে, বৈ আছে, বৈ শেষ হোৱা নাই, মাত্ৰ কেইখনমান কাটি থৈছে। সেইখিনিৰে এটা সৰু ভিডিঅ' বনাম। আৰু আপোনালোকে ল'ব বিচাৰিলে ল'ব পাৰে। দেখিছে, মাৰ্কিন সূতা হয়। আজিকালি কিন্তু সূতাৰ বহুত দাম দেই। চ' দামটো ক'বলৈ বেয়াই লাগে, হ'লেও খুৰীয়ে কিমান কয় তেনেকৈ দিব লাগিব। দামটো বাৰু মই কমেণ্ট কৰি জনাম পাছত। গামোচা কেইখন প্ৰথমতে ধুনীয়াকৈ জাপি লওঁ। এইখিনিয়ে মাৰ্কিন সূতাৰ গামোচা হয়। ধুনীয়াকৈ জাপি লৈছোঁ, ভৰিৰ লগত জাপি লৈছোঁ। গামোচাখিনি ইমান ভাল লাগিছে, মাৰ্কিন সূতাৰ গামোচা এনেও ভাল লাগে। চ' বহুত মিহি হৈছে, বোৱাখিনিও বহুত ধুনীয়া হৈছে। আপোনালোকে মোক কমেণ্ট কৰিব যদি লয়। আৰু ভিডিঅ'বোৰ আগুৱাই যোৱাত সহায় কৰিব। এই কাপোৰখিনি জাপি থাকোঁতে ফোনটো আহি দিলে, তো ৰিচিভ কৰিবলৈ যাবলগীয়া হ'ল। বেলেগ সূতাৰে বৈ দিছে। চ' কোনো কথা নাই বাৰু। এনেও ইমান এনেকুৱা গামোচাবোৰ ইমান এটা হেৰি নহয়। চ' সেয়েহে বেলেগ সূতাৰে গাঁঠি দিলে। আৰু এইখিনি গামোচা 10খন আছে ইয়াত। আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই কেনে পায় কমেণ্ট কৰি জনাব। আৰু মোৰ চেনেলটো আগবঢ়াই নিয়াত সহায় কৰিব। লগতে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু এইখিনিয়ে আছিল গামোচা, মাৰ্কিন সূতাৰ গামোচা। এতিয়া দেখাম মই এযোৰ কঁকালমৰা চাদৰ। দেখিছেনে, পদ্মিনী সূতাৰে বোৱা হয়। মই এই যে বুটাবোৰ অকণমান হেৰেকৈ গাঁঠিলোঁ।
আজিলৈ মোৰ ভিডিঅ' ইমানেই আছিল। আগলৈ নতুন ভিডিঅ' দিবলৈ চেষ্টা কৰিম। অতি কম সময়ৰ ভিতৰতে আৰু নতুন ভিডিঅ' দিবলৈ চেষ্টা কৰিম। আপোনালোকে ৰৈ থাকিব, কাৰণ ববলৈ অলপ টাইম লাগিব। সেয়েহে মই দেখুওৱা কাপোৰবোৰ অকণমান টাইম লাগে। এইযোৰ আছিল কঁকালমৰা আৰু চাদৰ। মই ডিজাইনটো দেখাইছোঁ আপোনালোকক। দেখিছেনে? এই পাৰিটোৱে কঁকালমৰাযোৰ খুব কোমল দেখাইছে।